তো বোলো ৰাজহে পাৰে প্ৰকাণ্ড কণী আমাৰ মন্ত্ৰী এমএলএ বোৰৰ কেলা মুখৰহে ফুটনি ইলেকশ্যনৰ আগত খুজিলে কি হ'ব ভোটটো মোক দিবি বুলি ইলেকশ্যনত যি কি আমাৰ ৰাইজক লেঠু দেখাই দিয়ে যি বালকৰ কৰি থাক বুলি 5 साल हमें और दे दीजिए आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी करेगी এইজন হৈছে না আমাৰ এজন দিল্লীৰ মহাপুৰুষ 5 বছৰ দিলে অসমক বান মুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ন ইলেকশ্যন কেম্পেইন কৰিছিল বৰ্তমান 5 বছৰৰ ঠাইত 10 বছৰে পাৰ হ'ল কিন্তু অসমখন বান মুক্তৰ ঠাইত বান যুক্তহে হৈ ৰ'ল সঁচাকৈ বতৰৰ মহিমা আৰু নাৰী মহিমা বুজাটো যিদৰে টান ন ঠিক সেইদৰে এই দুখন জিভা থকা পলিটিচিয়ানবোৰক বিশ্বাস কৰাটো ন বৰ টান বৰ্তমান সময়ত শিৱসাগৰ চৰাইদেউকে ধৰি যোৰহাটবাসী ৰাইজৰ ঘৰ উটি গৈছে মানুহ উটি গৈছে মানুহে গছৰ ওপৰত উঠি নিজৰ জীৱন বচাবলগীয়া হৈছে গৰু ছাগলী জীৱ জন্তুৰ কথাটো নকয় সেইবিলাকৰতো অৱস্থাই নোহোৱা হৈ গৈছে তথাপিও যেন সেই ইলেকশ্যনৰ সময়ত 5-6 বাৰ কৈ অহা সেই দিল্লীৰ বৰঘৰীয়াবোৰৰ এই বিপদৰ সময়ত আহি এটা খবৰ ল'বলৈ যেন তেওঁলোকৰ আজি সময়ে নাই আচলতে তেওঁলোকৰ মতে অসম এজনী ক্ষিয়তি গায় যাৰ আগঠেংগিটা আছে অসমত আৰু পিছঠেংগিটা আছে দিল্লীত অসমৰ ৰাইজে দানা পানী খুৱায় আৰু দিল্লীৰ কেইটাই খিৰাই খায় আৰু অসমৰ মানুহবোৰতো তেওঁলোকৰ মতে চিংগামহে ইলেকশ্যনৰ আগত চুবাব আৰু ইলেকশ্যনত জিকি যোৱাৰ পাছত থু মাৰি পেলাই দিব আৰু অসমক যে বৰ্তমানো মাহিমাকৰ দৃষ্টিৰে চোৱাটো বন্ধ হোৱা নাই সেয়া লাগিলে নেশ্যনেল মিডিয়াৰ ফালৰ পৰাই হওক বা ভাৰত চৰকাৰৰ ফালৰ পৰাই নহওক কিয় সেইটো অসমৰ ৰাইজে ভালকৈ বুজিছে বৰ্তমান